সংবিধান সভাৰ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল B.R. আম্বেদকাৰ, চৰ্দাৰ পেটেল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, জৱাহৰলাল নেহৰু। সংবিধান সভাৰ স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল B.R. আম্বেদকৰ, কৃষ্ণস্বামী আয়াৰ, জৱাহৰলাল নেহৰু। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল B.R. আম্বেদকৰ। ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হয় 1949 চনৰ 26 নৱেম্বৰত, 1947 চনৰ 15 আগষ্টত, 1950 চনৰ 26 জানুৱাৰীত, 1947 চনৰ 9 ডিচেম্বৰত। ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হয় 1949 চনৰ 26 নৱেম্বৰত। পোন প্ৰথমবাৰৰ বাবে সংবিধানৰ প্ৰস্তাৱনাটোৰ সংশোধনী ঘটোৱা হয় 24তম সংশোধনীৰ দ্বাৰাই, 42তম সংশোধনীৰ দ্বাৰাই, 44তম সংশোধনীৰ দ্বাৰাই, 41তম সংশোধনীৰ দ্বাৰাই। পোনপ্ৰথমৰ বাবে সংবিধানৰ প্ৰস্তাৱনাটোৰ সংশোধনী ঘটোৱা হয় 44তম সংশোধনীৰ দ্বাৰাই। সংবিধান প্ৰণেতাসকলে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা পদ্ধতিটো ধাৰ কৰিছিল আমেৰিকাৰ পৰাই, ব্ৰিটিছৰ পৰাই। ব্ৰিটিছৰ পৰাই। ভাৰতৰ সংবিধানে ভাৰতক দেশ হিচাপে বৰ্ণনা কৰে। নমনীয়, অতি নমনীয়। ভাৰতৰ সংবিধানে ভাৰতক নমনীয় হিচাপে বৰ্ণনা কৰে। ভাৰতৰ সংবিধানৰ 42তম সংশোধনী ঘটোৱা হৈছিল 1976 চনত, 1975 চনত, 1969 চনত। ভাৰতৰ সংবিধানৰ 42তম সংশোধনী ঘটোৱা হৈছিল 1976 চনত। ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ ক'ত অন্তৰ্ভুক্ত কৰা হৈছে? সংবিধানৰ ৩য় অধ্যায়, সংবিধানৰ 7ম অনুসূচী, সংবিধানৰ 4ৰ্থ অধ্যায়। ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে সংবিধানৰ 3য় অধ্যায়ত। ভাৰতৰ প্ৰথম লোকসভা কেতিয়া গঠিত হয়? 11 এপ্ৰিল 1952, 17 মে 1953, 17 এপ্ৰিল 1951, 17 মে 1952। ভাৰতৰ প্ৰথম লোকসভা গঠিত হৈছিল 17 এপ্ৰিল 1952। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে সদস্য মনোনীত কৰিব পাৰে 12 জন, 2 জন, 10 জন, 14 জন। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে সদস্য মনোনীত কৰিব পাৰে 12 জন। ৰাজ্যৰ বিধান পৰিষদ গঠন বা ভংগ হয় সংবিধানৰ 169 নং অনুচ্ছেদ অনুসৰি, সংবিধানৰ 50 নং অনুচ্ছেদ অনুসৰি, সংবিধানৰ 69 নং অনুচ্ছেদ অনুসৰি।
ৰাজ্যৰ বিধান পৰিষদ গঠন বা ভংগ হয় সংবিধানৰ 169 নং অনুচ্ছেদ অনুসৰি। কেন্দ্ৰীয় সূচীত কিমানটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে? 60টা, 90টা, 57টা, 99টা। কেন্দ্ৰীয় সূচীত বিষয় অন্তৰ্ভুক্ত কৰা হৈছে 99টা। সাধাৰণতে ৰাজ্যৰ বিধান পৰিষদৰ কাৰ্যকাল কিমান? 5 বছৰ, 6 বছৰ, 7 বছৰ, 4 বছৰ। সাধাৰণতে ৰাজ্যৰ বিধান পৰিষদৰ কাৰ্যকাল 6 বছৰ।